নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্যটি ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আজি আপোনালোকৰ বাবে লৈ আহিছো এটা ৰেচিপি ভিডিঅ' আৰু সেই ৰেচিপি ভিডিঅ'টো হ'ল মালাই পনীৰ গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু চাই জনাব কেনেকুৱা পালে আৰু যদি তেনেকৈ বনাই খাই তেতিয়াহলে কমেন্টত আপোনালোকে জনাবলৈ নাপাহৰিব গতিকে আহকচোন চাওঁ আজিনো মই মালাই পনীৰ কেনেকৈ বনাও মালাই পনীৰ বনাবৰ বাবে ফাৰ্ষ্টতে এয়া লৈ লৈছো পনীৰ আৰু গোটেইখিনি পনীৰ দৰকাৰ নহয় মই অলপ মানে দিম আৰু এয়া হৈছে আমুল ফ্ৰেছ ক্ৰীম আৰু এয়া বাটাৰ আমুল বাটাৰ সৰু বাটাৰটো লৈছো মই তিনটা আনি থৈ দিছো যদি লাগে তিনটাই দিম আৰু এফালে লৈ লৈছো কেইটামান জালুক যেহেতু জ্বলাটো লাগিবই আৰু লগতে এয়া বাটাৰ মই দুটা লৈছো তিনটা আছিল দুটাই লৈছো কাৰণ ইমান বেছি নালাগে যদি লাগে মই এপিছত এড কৰিম আৰু এয়া লৈছো পিয়াজবোৰ এনেকৈ কাটি লৈছো কাটি পেলাই এনেকৈ এৰাই দিব আপোনালোকে যেহেতু পনীৰৰ লগত আৰু বেলেগ একো বস্তু নিদিও গতিকে পিয়াজটোৱে গ্ৰেভিটো অলপ ডাঠ কৰিব তাৰপিছত এয়া দেখিছে জলকীয়া পিয়াজ তাৰপিছত আমুল বাটাৰ আৰু এফালে ফ্ৰেছ ক্ৰীম আমুল ফ্ৰেছ ক্ৰীম তাৰপাছত এয়া হ'ল পনীৰ এই গোটেইখিনি একেলগে মই লৈ লৈছোঁ এইফালে এখন কেৰাহীত তেল দি পেলাই তেল গৰম হৈছেই গতিকে মই এতিয়া পনীৰখিনি অলপ ফ্ৰাই কৰোঁ ইয়াতে মই হালধি নিমখ দি পেলাই একো কৰা নাই যেনেকৈ নৰ্মেলি পনীৰটো ভাজিলে হালধি অকণমান বা নিমখ এনেকৈ দি পেলাই ভাজা যায় যিহেতু এইটো হোৱাইট হ'ব কালাৰটো গতিকে হালধি একদমেই ইউজ নকৰিব পনীৰখিনি ভাজিতেও নকৰিব তো নৰ্মেলি মই পনীৰখিনি এনেকৈ ভাজিছোঁ একো নিমখ হালধি একো নিদিয়াকৈ নৰ্মেলি মানুহবিলাকে মানে মালাই পনীৰ বনালে ভাজি নলয় কিছুমানে ভাজি নলয় মই ফ্ৰাই কৰি লৈছোঁ যিহেতু মই ফ্ৰাই কৰি খাই এনেই ভাল পাওঁ আৰু লগতে কেঁচা টাইপ লাগিবৰ কাৰণে চাগে মই ভাবিলোঁ ফ্ৰাই কৰি লওঁ তেনেকুৱা হয়তো টেষ্টটো ভাল নালাগিব পাৰে নাজানো যিহেতু ফাৰ্ষ্ট টাইম বনাইছোঁ গতিকে চাওঁচোন কি হয়নে নহয় সেইটোও চাই থাকোঁ তাৰপিছত এয়া অলপ ফ্ৰাই কৰি লোৱাৰ পিছত অকণমান লাগি ধৰা নিচিনাই হৈ গৈছে ফ্ৰাই কৰাৰ পিছত সেইখিনিত অকণমান তেল আছিলে যিহেতু তেলখিনি পেলাব মন নগ'ল আৰু মই সেইখিনিত মানে একো নবনাওঁ সেইকাৰণে মই তেলখিনিতে বাটাৰটো দি দিলোঁ বাটাৰৰ দুটা পেকেট দুটাই দি দিছোঁ সৰু যি দুটা আনিছিলোঁ সেই দুটা দি দিছোঁ বেছিকৈ দিব লগা নহ'ল বাৰু তেল যিহেতু আছিলেই এতিয়া মই দিছোঁ পিঁয়াজ যিটো কাটি লৈছিলোঁ পিঁয়াজখিনি কাটি আৰু এৰাই লৈছোঁ শুকান জলকীয়া দুটা দি দিছোঁ গোটেইখিনি পিঁয়াজ দি পেলাই এনেকৈ অলপ ভাজিছোঁ ফাৰ্ষ্টতে মই ভাবিছিলোঁ যিহেতু মই আগৰ তেলখিনিতে দিলোঁ অকণমান ক'লা টাইপো হৈছে এতিয়া আমুল ফ্ৰেছ ক্ৰীমটো যেতিয়া দিয়া যাব তাৰপিছত গোটেই কালাৰটো মানে মালাই পনীৰৰ যিটো কালাৰ হয় সেইটো কালাৰে হ'বগৈ পিঁয়াজখিনি সেই ভাজি থকাৰ পিছত অকণমান ভজাৰ পিছত মই দুটা কেঁচা জলকীয়া মই দি দিছোঁ অকণমান সিজাৰ পিছতে মই অলপ চেনি এড কৰিছোঁ যিহেতু ইয়াতে চেনি অকণমান দিব লাগিব যিহেতু মিঠা জ্বলা টেষ্ট থাকে গতিকে অকণমান চেনি দি দিছোঁ অলপ সিজাৰ পিছত দিছোঁ অকণমান সিজাৰ পিছত মই এনেকৈ চেনি এড কৰিছোঁ তাৰপিছত এয়া দেখিছে জালুক দিছোঁ জালুক দিয়াৰ পিছত মই একেলগে পনীৰখিনি দি দিছোঁ গোটেইখিনি দিয়া নাই যিহেতু গম পাইছেই বেছি দিয়া নাই এইখিনি মই একেলগে আকৌ লৰাইছোঁ পিঁয়াজ জলকীয়া গোটেইখিনি ভাজা গৈছেই গতিকে বেছি টাইম ইমান ভাজি কৰি নাথাকোঁ অলপ ভাজাৰ পিছতে মই গোটেই আমুল ফ্ৰেছ ক্ৰীমৰ যিটো এটা ক্ৰীম গোটেই ক্ৰীমটোৰ আধাখিনিয়ে দিয়া নিচিনা হৈছে আধাতকৈ অকণ বেছিয়ে দিছোঁ চাগে ক্ৰীমটো যিহেতু ডাঠ হয় অলপ দিয়াৰ পিছতে ক্ৰীমটো মানে লাগি ধৰে অকণমান সিজাৰ পিছতেই গতিকে অলপ বেছিকৈ দিছোঁ যাতে অলপ গ্ৰেভিটো অকণমান বেছি হওক সেইকাৰণে মই গোটেই ক্ৰীমটো যিহেতু আৰু বেলেগ একো দিয়া নাযায় গতিকে ক্ৰীমটো অলপ বেছিকৈ দি দিছোঁ ক্ৰীমটো দিয়াৰ পিছত অলপমান মই সিজিব দিছোঁ ক্ৰীমটোৰ লগত গোটেই বস্তুখিনি যাতে মিলি যায় সেইবাবে মই অলপ টাইম তেনেকৈ উতলাইছোঁ ইয়াতে অলপ পানী এড কৰিছোঁ উতলাৰ পিছত বাকী একো কৰিব নালাগে উতলাৰ পিছত আপোনালোকে নমাই পেলাই খাব পাৰে টেষ্টটো চাব পাৰে নিমখৰ টেষ্টটো বা জ্বলা বা সেইখিনি টেষ্টটো চাব পাৰে যিহেতু আমুল ক্ৰীমটো দিয়াৰ পিছত গোটেই কালাৰটোৱে মানে বেলেগ হৈ যায় আৰু মই ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ কিন্তু খাবলৈ বহুত টেষ্টি হৈছে দেখিছে কালাৰটো মালাই পনীৰ মই দেখিছোঁ বা ৰেষ্টুৰেণ্টত খোৱা যায় কিন্তু ইয়াতে মই এনেকৈ ঘৰতে বনাই পেলাই কেতিয়াও ট্ৰাই কৰি চোৱা নাই আৰু যিহেতু ময়ো শিকিছোঁৱে বেলেগৰ পৰা গতিকে কেনেকুৱা হ'ব ময়ো ভবা নাছিলোঁ কিন্তু খাই বহুত বেছি ভাল লাগিছে কালাৰটো দেখিছেই এইটো অলপ সময় থৈ দিয়াৰ পিছত গোটেইখিনি ডাঠ হৈ যায় হ'লেও খাই বহুত ভাল লাগে আপোনালোকেও ট্ৰাই কৰিবচোন আৰু ট্ৰাই কৰি জনাব কেনেকুৱা পালে ঘৰতে ইজিকৈ আপোনালোকে বনাব পাৰিব আৰু খাই চাব আৰু খাই কেনেকুৱা পালে জনাব আৰু যদি বনাই তেতিয়াহ'লে নিশ্চয় মোক কমেণ্ট কৰি জনাব
এয়াই আছিল আজি মোৰ ভিডিঅ' গতিকে চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব লগতে মোৰ ভিডিঅ'টো যদি প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো প্ৰেছ কৰিব যাতে মই বনোৱা ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে গতিকে আজিলৈ আহিছোঁ